হেল্ল' মহেন্দ্ৰ দেখোন, তই ইয়াত ক'ৰ পৰা? নন্দেশ্বৰ দেখোন। কি খবৰ, তই ইয়াতে নেকি? মই ইয়াতে। তোৰ কথা কচোন, ক'ৰ পৰা আহিলি? কি কৰ, ক'ত থাক তই ইয়াত? মই ইয়ালৈ ট্ৰান্সফাৰ হৈ আহিছোঁ। মই ইয়াৰে জুডিচিয়েল মেজিষ্ট্ৰেট। বৰ ভাল কথা, বৰ ভাল কথা। পিছে তই? মই প্ৰাইভেট কোম্পানী এটাতে সোমাই আছোঁ পাই। পি সেইটো চাকৰিতে কাম কৰি আছোঁ বহুত দিনৰ পৰা। OP মানে? পি মানে অফিচ পিয়ন, তাকো বুজি নাপাওঁনে? পিছে তোৰ কথা সিদিনা কোনোবা এজনে কৈছিল। তোৰ কেৰেক্টাৰটো পিছে আগতকৈ বহুত বেয়া হ'ল। কিয় এনে হ'ল? তই এতিয়া তাহানি মহেন্দ্ৰ হৈ থকা নাই দেখোন। কি কৰ তই? মই মিছা নাই কোৱা মহেন্দ্ৰ। তই হলি হাকিম মানুহ, এতেকে কেৰেক্টাৰটোত গুৰুত্ব দিবি, নহ'লে তোক কোনে পাত্তা দিব? মোৰ কেৰেক্টাৰৰ বিষয়ে তই কি জাননো? নাজানিলেও দেখিছোঁ। তোৰ কিবা অসুখ চসুখ আছে নেকি? আগতে কি থুলন্তৰ কেৰেক্টাৰ আছিল তোৰ, এতিয়া হোৱাখিনা দেখোন অৱস্থাই নাই তোৰ। ঘৈণীয়ে তোৰ কেৰেক্টাৰ চকু নিদিয়ে নেকি? ভাল ডাক্তৰক দেখুৱাবিচোন। তই মানে মোৰ স্বাস্থ্যৰ কথা কৈছ?